হাই গাইজ নমস্কাৰ আৰু এটা নতুন ভিডিঅ'লৈ বা ব্লগৰ কাৰণে আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মানে মোৰ বহুত ফেভাৰেট আৰু বহুত মানে ভাল পাওঁ। তো মানে মই আজি চাহী পনীৰ বনাবলৈ ওলাইছোঁ। চাহী পনীৰ আপোনালোকক চাগে খাইছে, বহুত ৰেষ্টুৰেণ্ট ধাবাই চব জেগাতে মানে খাইছে আপোনালোকে। চ' আজি মই এইটো ৰেচিপিখন ধুনীয়াকৈ নিজৰ ইচ্ছামতে বনাই কিনে খাম বুলি ভাবিছোঁ। তো গাইজ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। মানে ৰেচিপিখন কেনেকৈ বনায়, এক্সপিৰিয়েঞ্চটো ইমান নাই, তথাপিও মানে কি ক'ম আৰু বনাই কিন্তু নিজৰ বনোৱাৰ সোৱাদটোৱে বেলেগ। মানে চাওঁ আজি কেনেকৈ মানে ধৰি লওক আপোনাৰ আহক ভিডিঅ'টো আজিলৈ আৰম্ভ কৰোঁ। ৰেডি। এতিয়া এইটো হ'ল মটৰ বইলিং আৰু এই পনীৰ অকণমান হাফ ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত এতিয়া এইটো হ'ল আপোনাৰ আমাৰ গাখীৰ, তাৰপাছত এইটো টেঙা দৈ, তাৰপাছত এইটো বিলাহী, তাৰপাছত এইটো আদা নহৰু পেষ্ট আৰু এইটো জিৰা পেষ্ট, তাৰপাছত এইটো পিঁয়াজৰ মানে মিক্সিত গুড়া কৰা হৈছোঁ, তাৰপাছত এইটো এইটো পিঁয়াজ, তাৰপাছত এইটো কাজুৰ গুড়ি, তো মিক্সিত চব গুড়া কৰা হৈছে, ৰেডি কৰা হৈছে এইবিলাক। আৰু এইটো হ'ল আপোনাৰ লং ইলাইচি, তাৰপাছত দালচিনি, জিৰা, তাৰপিছত ক'লা জালুক আৰু মিঠি। তাৰপিছত এতিয়া আমাৰ লোকেল বুলি ক'লে আমাৰ এইটো জ্বলা থাকিব, জলকীয়াটো থাকিব আৰু এইটো চিলি বুলি কোৱা হয়। তো এইখিনি আমাৰ অসমীয়া বা ৰেচিপি বুলি ক'লে জ্বলা নহ'লে মানে সোৱাদ নালাগে। চ' জ্বলা দিবই লাগিব অলপ। আৰু এইটো আৰ্টিফিচিয়েল এইটো বনোৱা হয় আপোনাৰ ৰেড চিলি, জিৰা পাউডাৰ, তাৰপাছত ইফালে কাশ্মীৰী পাউডাৰ। তো এইখিনি গোটেইখিনি আমি এতিয়া চব ৰেডি কৰা হ'ল। তো এতিয়া আমি এইখিনি চব বনাই পেলাই কেৰাহীত দিম। তো ৰেচিপিখন চাই থাকক আপোনালোকে। বন্ধুসকল, এতিয়া গোটেই ৰেডি কৰা হ'ল, আপোনালোকক দেখুৱাই দিলোঁ ভিডিঅ'ত। আৰু এইবাৰ কেৰাহীত আমি ঘি ঢালিম। তো চাই থাকক আজি ভিডিঅ'টো। কেৰাহীটো গৰম, এতিয়া আমি ঘি ঢালিম। তেলখিনি গৰম হোৱাৰ পিছত এতিয়া দিম লং ইলাইচি, জিৰা এইবোৰ দিয়া হ'ল। তাৰপিছত অকণমান ফ্লেভাৰটো এই পেষ্টটো দিলোঁ। অকণমান লাহে লাহে অলপ কম জুইত লাহে লাহে এইবিলাক প্ৰেছ কৰি থাকিব, লাহে লাহে এনেকৈ কম জুইত। এতিয়া দিলোঁ জলকীয়া, কেঁচা জলকীয়া দিয়া হ'ল, 1 চামুচ ৰং দিয়া হ'ল, আৰু লগতে 1 চামুচ নিমখ, ইংলিছত চল্ট বুলি কোৱা হয়। দেখিছে ফ্লাই কি ধুনীয়াকৈ ৰঙা 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 কি ধুনীয়াকৈ ৰঙা হৈ আছে। এতিয়া দিম মই এইটো কাজু দিয়া হ'ল। এনেকৈ লাৰি থাকিম এতিয়া লাহে লাহে কম ফ্লেভাৰত। আৰু এইখিনি জিৰাৰ গুড়া লাৰি দিয়া হ'ল।
ফ্লেভাৰটো বা গোন্ধটো ইমান ধুনীয়া গোন্ধ ওলায় মানে একদম এক্সেলেণ্ট আৰু তো বন্ধুসকল এতিয়া আমাৰ চাহী পনীৰ হৈ গ'ল এতিয়া মই টেষ্টি কৰি চাম কেনেকুৱা হৈছে নিমখ লাগিছেনে নাই বা চবখিনি টেষ্টি কৰিব লাগিবতো এতিয়া টেষ্টি কৰি চাম কেনেকুৱা হৈছে আপোনালোকক দেখুৱাই দিম এতিয়া কেনেকুৱা হ'ল কি হ'ল বনালোঁ আৰু এক্সপিৰিয়েঞ্চটো ইমান নাছিলে চ' যিখিনি আপোনালোকে দেখিলে তো তেনেকৈ ধৰণত আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰিব তাৰপাছত নিশ্চয় চবৰে মানুহৰ মানে ইচ্ছা যায় নিউ বা নতুন ইউনিক কিবা বস্তু খাবলৈ তো ঘৰত আপোনালোকেও ট্ৰাই কৰি বনাব আৰু খাব মই ভিডিঅ'টো আপোনালোকক আজিলৈ দেখুৱাই দিলোঁ কাৰণ মই এতিয়া টেষ্ট কৰি চাম অলপ কেনেকুৱা হৈছে ইমান কষ্টৰে বনালোঁ লাজবাব এক্সেলেণ্ট মই কৈছোঁ কাৰণ বহুতেই সোৱাদ হৈছে তো কেনেকুৱা লাগিল মোৰ ব্লগটো চাই আজিলৈ বাৰু ভিডিঅ'টো সামৰিম চ' চাই থাকক ৱেলকাম টু ইউটিউব মাই চেনেল কুসুম এণ্ড মুন্না ব্লগছ আৰু এনেকুৱা নতুন ভিডিঅ'লৈ আপোনালোকক আনি থাকিম তো আপোনালোকে মোক মৰম দি থাকিব চেনেল দি থাকিব তাৰপাছত এনেকৈ ডিছক্ৰিপশ্যন লিংকবিলাক দি থাকিম তাৰপাছত আপোনালোকে মোক কমেণ্টত জনাই দিব তো কাৰ কোনে কেনেকুৱা কমেণ্ট কৰে তো অ'কে আজিলৈ বাই বাই